গুড মৰ্ণিং সকলোকে সুপ্ৰভাত জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি কামৰূপ জিলাৰ ঐতিহাসিক দেৱালয় গোপেশ্বৰ দেৱালয়লৈ আমাৰ পৰিয়ালটো আহিছোঁ। ইয়াৰ লগতে ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। গোপেশ্বৰ দেৱালয়ৰ যিটো পৰিৱেশ সেই পৰিৱেশটো ধুনীয়াকৈ দেখাম। তাৰ লগতে আৰু ইয়াতে মানে ধৰক যিখিনি শিৱৰ আৰাধনাৰ স্থল বুলি কোৱা হয় আৰু তাৰ লগতে আৰু বেলেগ বেলেগ দুটামান মন্দিৰো আছে, সেই মন্দিৰকেইটাও দেখাম। বাইহাটা চাৰিআলিৰ পৰা মোটামুটি 1.5 কিলোমিটাৰৰ পৰা 2 কিলোমিটাৰৰ ভিতৰত এইখিনি পৰে। আকৌ ইয়াৰ পৰা গুৱাহাটী লাইনৰ হাইৱেটোত যদি আমি গৈ থাকোঁ, 31 নং ঘাইপথেৰে গৈ থাকোঁ, তেন্তে 1 কিলোমিটাৰ গ'লে টোল প্লাজাটো পাম। ইয়াতে হাইৱেৰ ওচৰতে হয় এই দেৱালয়টো হাইৱেৰ ওচৰতে হয়, 31 নং ঘাইপথৰ ওচৰতে হয়। ইয়াতে গাড়ীৰ বা যান বাহনৰ কোনো অসুবিধা নাই, পাৰ্কিং কৰাৰ সুবিধা আছে। গোটেইখিনি ভালে পাব ইয়াত আহি। আগন্তুক মাঘ মাহত বহুতো যাত্ৰী হয় ইয়াতে। এই যাত্ৰীখিনি আহি ইয়াতে বিৰাটেই মানে ভাল পায় বুলি শুনিছোঁ। আমিও আহিছোঁ, কেইবাবাৰো আহিছোঁ, খুব ভাল লাগে। মাঘ মাহত আপোনালোকো আহিব পাৰে, আহি এবাৰ ইয়াত চাব পাৰে, ভাল লাগিব। হাইৱেৰ কাষতে আমি প্ৰথমতে গণেশ মন্দিৰটো পাম। এই গণেশ মন্দিৰটোৰ লগতে এটা পুখুৰী আছে, বৰ ধুনীয়া লাগে। ইয়াতে ৰাজহাঁহবিলাক চৰি থাকে। মন্দিৰত কেইবাটাও ৰাজহাঁহ আছে, ৰাজহাঁহবিলাক ইয়াত চৰি থাকে। আজি ইয়াতে নাই এতিয়া, কিন্তু ৰাজহাঁহকেইটা প্ৰায়ে ইয়াত দেখা পোৱা যায়। অলপ বেলেগ ঠাইলৈ হয়তো পথাৰত ওলাই যাব পাৰে। বিৰাট ভাল লাগে ইয়াৰে পৰিৱেশটো। এতিয়া মই মূল মন্দিৰলৈ আগুৱাই গৈ আছোঁ। আগুৱাই গৈ থাকোঁতেই সোঁহাতে ইয়াতে অলপ ঠাই আছে, এইখিনি পাৰ্কিং কৰা ঠাই। ইয়াতে গাড়ীবিলাক পাৰ্কিং কৰে, তাৰ লগতে দোকানবিলাক আছে। সেই দোকানবিলাকত পূজাৰ সা সামগ্ৰীখিনি গোটেই পোৱা যাব। গছ গছনিৰে ভৰা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ এটা ইয়াতে আছে। ইয়াতে ফলক এখন লগোৱা আছে। এই ফলকখনত গোটেইখিনি মন্দিৰৰ বিষয়ে লিখা আছে, কথাবিলাক গম পোৱা যায়। ইয়াত দুৰ্গা পূজাও হয়, এইখিনি ঠাইত দুৰ্গা পূজা কৰা হয়। তাৰ পৰা অলপমান এইফালে গ'লে আমি মূল মন্দিৰটো পাম। আমাৰ পৰিয়ালৰ মানুহবিলাক ইয়াতে গোটেইবিলাক ৰৈ আছে, পূজা কৰা হৈছে। এতিয়া কিছু সময় পিছত ভোগ হ'ব। এইটো হৈছে মূল মন্দিৰৰ প্ৰৱেশদ্বাৰ। এইফালেৰে আমি প্ৰৱেশ কৰিব লাগিব। এইখিনি চাকি বন্তি লগোৱা ঠাই। ইয়াতে চাকি বন্তি লগাই মানুহবিলাকে। তাৰপিছত এইখিনি হৈছে এইখিনিতে পূজা কৰা হয়। ইয়াতে এইটো গুহা হয়, ইয়াতে গুই সাপ আছে, মাজে মাজে ওলাই, বাদুলি আছে, চবখিনি আছে। এইটো ভোগঘৰ, ইয়াত ভোগ বনোৱা হয়। গোপেশ্বৰ দেৱালয়ৰ এই স্থানত এটা নতুনকৈ হনুমান মন্দিৰো স্থাপিত কৰা হৈছে। 2023 চনত এইটো স্থাপিত কৰা হয়। তাৰ লগতে পিছপিনেদি এইটো মা বৈষ্ণৱদেৱীৰ মন্দিৰ, এইটো আগৰ পৰাই আছে। ইয়াতে প্ৰসাধন কক্ষও দিয়া আছে। মানে ঠাইবিলাক লেতেৰা হ'বলৈ ইয়াতে কোনো ধৰণৰ লেতেৰা কৰিবলৈ মানুহক দিয়া হোৱা নাই। সকলোবিলাক ধুনীয়াকৈ বনোৱা। এইখিনিত জাবৰ জোঁথৰবিলাক পেলোৱা হয়। খোৱা পানীৰো ইয়াতে ব্যৱস্থা কৰা আছে। হয়, আপুনি ইয়াৰে মূল পুৰোহিত হ'লে আপুনি এতিয়া এই মন্দিৰটোৰ বিষয়ে, এই দেৱালয়খনতো বহুত যাত্ৰী আহে, বিশেষকৈ মাঘ মাহত বহুত যাত্ৰী আহে, বহাগত আহে। আমি প্ৰত্যেকবাৰ আহিয়ে আছোঁ, পাই আছোঁ, আৰু বিৰাট ভাল লাগে। পৰিৱেশটোও বিৰাট ভাল লাগে। আপোনাক মই প্ৰত্যেকবাৰে পাই আহিছোঁ, সৰুতেও আহিছোঁ, এতিয়াও পায়ে আছোঁ। আপুনি দেৱালয়খন কেনেকৈ প্ৰতিষ্ঠা হ'ল বা কেনেকুৱা ধৰণৰ ইয়াৰে
হেৰিখিনি অলপ আপুনি কৈ দিয়কচোন। এইটো একচুৱেলি গুপ্তেশ্বৰ। হয়, গুপ্তেশ্বৰ দেৱালয়ৰ আমাৰ মূল পুৰোহিতজনে জনোৱা মতে ইয়াত গাইজনীয়ে আহি সদায় গাখীৰ দি আছিলে। যিখিনি ঠাইত শিৱলিংগক মানে পূজা কৰা হয় গোপেশ্বৰ দেৱালয় বুলি, সেইখিনি ঠাইত তাৰপিছত মানুহবিলাকে সেইটো কথা লক্ষ্য কৰি ঠাইখিনি খান্দি চাওঁতে তাত শিৱলিংগ এটা পালে আৰু সেই শিৱলিংগটোকে সদায় পূজা কৰি থাকিল। তাৰপিছত লাহে লাহে সময় বাগৰি গ'ল আৰু মন্দিৰটো স্থাপিত হ'ল। তাৰপিছত এতিয়া এনেকুৱা ধৰণে মন্দিৰটো বহুখিনি ডেভেলপো কৰা হৈছে। বিভিন্ন ধৰণৰ যিবিলাক আমাক মানে সা সুবিধা লাগে সেইখিনিও কৰা হৈছে আৰু নিত্য নৈমিত্তিকভাৱে ইয়াত পূজা অৰ্চনা চলি আছে। লগতে ভক্তসকলৰ বিভিন্ন ঠাইৰ পৰা সমাগম ঘটিছে। গতিকে এনেকুৱা ধৰণে পূজা চলি আছে আৰু বাকী আমি তেখেতৰ ফালৰ পৰা একেবাৰে থুলমূলকৈ কথাখিনি জানিব পাৰিছোঁ। ভিডিঅ'টো ইমান দীঘল কৰিব নোৱাৰোঁ, সেইকাৰণে আমি অলপ থুলমূলকৈ তেখেতৰ পৰা কথাখিনি জানিছোঁ আৰু সেইখিনি যিখিনি মই একেবাৰে নাজানো সেইখিনি কথা তেখেতৰ পৰা আজি জানিব পাৰিছোঁ। তেতিয়াৰ পৰা আজি গুপতি নিত্য পূজা নিত্য ভোগ হৈ আছে। ইয়াতে শিৱৰাত্ৰি, দুৰ্গোৎসৱ, দৌল উৎসৱ, লক্ষ্মী পূজা গোটেইখিনি হয়। যাত্ৰীৰ সমাগম কম আছিলে, এতিয়া কিন্তু যাত্ৰীৰ সমাগম এনেকুৱা হৈছে মানে কেতিয়াবাতো উপাধি নোপোৱা হৈ যাওঁ আমি। আমাৰ কৰ্মচাৰীও সীমিত, কিন্তু যাত্ৰী অৱশ্যে যাত্ৰীও হেল্প কৰি দিয়ে, সহায় কৰি দিয়ে আমাক। বিতৰণৰ ক্ষেত্ৰতে হওক বা এনেকুৱা প্ৰসাদ বিতৰণে হওক তেনেকুৱাকৈ বা তৰকাৰী কাটি পাচলি এইবিলাক কাটি অতি ধুনীয়াকৈ আমাক সেইবিলাকতো সহায় কৰি দিয়ে। যাত্ৰী বেছি হ'লে, যাত্ৰী কম থাকিলে অৱশ্যে আমাৰ কৰ্মচাৰীয়ে হৈ যায়। তেনেকুৱাকৈ আজিলৈ পূজা চলি আছে আৰু যাত্ৰী বহুত ইয়াতে ফল পাইছে। আমাৰ এইটো সুৰংগ, যিটো সুৰংগটো সিপিনে থান এটা লৈ পাৰ্বতী থান এখন আছে, পাৰ্বতী থান, এইটো সুৰংগ তালে সংযোগ। ইয়াতে ভেৰাইটিজ কোৱালিটিৰ গুইখা, বাদুলি, বিভিন্ন প্ৰকাৰৰ চৰাই চিৰিকটি আছে। শুনা মতে এইটো শয়ন কক্ষ বুলিও কয় মানুহে, শিৱদুৰ্গাৰ শয়ন কক্ষ বুলিও কয়। গতিকে আমি মানুহ যাব নোৱাৰে আৰু যাত্ৰীৰ অনুদানেৰে মন্দিৰ চলি আছে। চৰকাৰী অনুদান আজিলৈ নাই। যাত্ৰীৰ মানে যিখিনি দিয়ে তাৰ পৰা কিছুমানে দান বৰঙণিও আগবঢ়ায়। তেনেকৈ আজিলৈ চলি আছে। দৰমহা আমাৰ কৰ্মচাৰীৰ কাৰো নাই। দুই এজন মানে ভক্ত আহে, তেওঁলোকৰ হেৰিত চলি আছে। এনেকুৱাকৈ চলি আছে দিয়ক। ভাল, ঠিকে আছে। আপোনাক ধন্যবাদ জনালোঁ। আপোনাৰ নামটো জনাব। মোৰ নাম দ্বিজেন্দ্ৰ শৰ্মা। মই ইয়াতে 25 ইয়াৰ্ছ মানে ৰানিং কৰি আছে। আপুনি 25 ইয়াৰ্ছৰ পৰা ইয়াত মূল পুৰোহিত হিচাপে কাম কৰি আছে। হয়, ঠিক আছে, ধন্যবাদ জনালোঁ আপোনাক। মন্দিৰৰ কাষৰ দোকানকেইখন যিখিনি ঠাইত আছে তাৰ মাজেৰে এটা ৰাস্তা হৈ গৈছে। এই ৰাস্তাটোৰে ব্লক দিয়া ৰাস্তা, পাহাৰৰ কাষে কাষে আছে এই ৰাস্তাটো। এই ৰাস্তাটোৰে গৈ আমি পাৰ্বতীৰ থানখন পাওঁ। গোপেশ্বৰ দেৱালয়ৰ মূল পুৰোহিতজনে জনোৱা মতে পিছফালৰ মানে গোপেশ্বৰ মন্দিৰৰ পিছফালৰ পাহাৰখনত যিটো মন্দিৰ থকা বুলি কৈছে সেইখন হৈছে এই পাৰ্বতীৰ থান হয়। এই পাহাৰৰ ওপৰত যাব লাগে। ইয়াতে 2 বজালৈ পূজাৰী থাকে। 2 বজাৰ পিছত ইয়াত পূজাৰী নাথাকে তেখেতে জনোৱা মতে। আৰু আমি 2 বজাৰ আগত আহোঁতে ইয়াতে লগ পাইছিলোঁ। ইয়াতে পূজা অৰ্চনা কৰা হয়। তাৰপিছত এতিয়া পাহাৰখনৰ ওপৰলৈ গৈ থাকিলে একেবাৰে ওপৰৰ ভাগত পাৰ্বতীৰ থানখন আছে। ভালেখিনি ওপৰত যাব লাগে আৰু তাতো গুইসাপ আছে। আমি পূজা কৰোঁতে গুইসাপটো দেখাও পাইছোঁ। এজোৰা গুইসাপ ওলাই আহিছিল। ওপৰৰ পূজা কৰা ঠাইখিনি একেবাৰে ঠেক। সেইখিনিত বেছি মানুহ থিয় হ'ব নোৱাৰে। এজন এজনকৈ যাব লাগে ওপৰত পূজা কৰাৰ কাৰণে। তলত ৰৈ থাকে। এইবিলাক ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হ'লেও ইয়াৰ মাজতে এই থানখনে বিশেষ এটা মহত্ব লাভ কৰিছে।
এইখিনি ওপৰত গৈ ইয়াতে পূজা কৰা হয়। পাৰ্বতীৰ থান বুলি যে কোৱা হয়, এইখিনি হৈছে ঠাই। ইয়াৰ পৰা আৰু এটা বা দুটা শিল ওপৰত গ'লে থানখনৰ এইটো পূজা কৰা থানখিনি পোৱা যায়। চাওঁতে চাওঁতে সময়ো গ'ল, গধূলি সময় পালেহিয়ে, সূৰ্য ডুব যাবৰ সময় হ'ল। আমাৰ ভোগ হৈ গ'ল, 2:30 বাজিল ভোগ হওঁতে। মানুহ আজিও গোটেই কম নাছিল, ভোগ খোৱা মানুহ আছিল, ভোগ দিয়া মানুহ। ভোগ খোৱা সময়ৰ যিখিনি ভিডিঅ' সেইখিনি ভালকৈ দিব নোৱাৰিলোঁ। মানে যেতিয়া ভোগ হয়, ভোগ হোৱাৰ সময়ত মই একচুৱেলি তাত বহি আছিলোঁ। যিয়ে ভোগ দিয়ে তেওঁলোক তাত বহি থাকিব লাগে, শংখ বৰকাহা এইবিলাক বজায়, সেইকাৰণে তাত বহি থাকিব লাগে ভগৱানক চিন্তা কৰি, সেইকাৰণে সেইখিনি দিব নোৱাৰোঁ। বাৰু যি নহওক, আমি পুৰোহিতজনৰ পৰাও জানিলোঁ যে ইয়াতে কেনেকুৱা ধৰণৰ পূজা কেনেকুৱা আৰম্ভ হ'ল, কেনে চলি আছে। চৰকাৰী অনুদান নাই যদিও ভৱিষ্যতে পাব বুলি আশা এটা কৰিছোঁ। আৰু লগতে যাত্ৰীসকলৰ যিটো ইয়াতে পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখাৰ এটা মানে মন, সেইটো ভাল বুলি কৈছে বা তেখেতসকলেও সহায় কৰে। ভৱিষ্যতে চৰকাৰী অনুদান দেৱালয়খনে লাভ কৰিব বুলি আশা এটা কৰিছোঁ। চৰকাৰৰ ফালৰ পৰা এই ক্ষেত্ৰত অলপ মনোযোগ দিলে ভাল হয়। আৰু স্থানটো একেবাৰে ধুনীয়া স্থান, মানুহখিনিৰ যান বাহনৰ কাৰণে বা যাতায়াত ব্যৱস্থাটো খুবেই ভাল, ইয়াত কোনো ধৰণৰ অসুবিধা নাই। গতিকে যিখিনি পাৰোঁ মই ভিডিঅ'টোত দেখালোঁ, ইয়াতে যিখিনি আছে বা মই জানো সেইখিনি গোটেইখিনিয়ে মই দেখুৱাইছোঁ। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু এই মন্দিৰত আহি বা দেৱালয়খনত আহি আপোনালোকেও এবাৰ চাব। মাঘ মাহত আহিব বা অন্য যেতিয়া আপোনালোকৰ সুবিধা তেতিয়া আহিব, বিশেষকৈ সোমবাৰটোত ভাল হয়। আহি ইয়াতে আপোনালোকে ভাল পাব। ঠিক আছে, আজিৰ কাৰণে এইখিনিতে ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ।